কিমান পানী হৈ থাকোঁতো বাব পৰা হৈছে। ৱেলকাম টু মাই অসম চেনেলটো স্বাগতম জনাইছোঁ। মই আজি আপোনাক দেখুৱাব গৈছোঁ নতুন ট্ৰেক্টৰ এটা, মানে আধুনিক মডেলৰ সৰু ট্ৰেক্টৰ এটা ওলাইছে। আপোনাক দেখুৱাবলৈ গৈছোঁ কেনেকুৱাকৈ হাল বাই, কি কৰে, কেনেকুৱা কিমান দাম, কি কৰে, সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আগলৈ চাই থাকিব। আপোনাৰ ট্ৰেক্টৰ ন এখন? হয় হয়। কিমানত আনিলে এখন? এখন সব মবিল চবিল ভৰাই মেলি 38,000 পৰিলে ন? এইটো এতিয়া পেট্ৰলে চলিব? পেট্ৰলে চলিব। কিমান 1 লিটাৰত কিমান দেৰিলৈকে চলাব পৰা হ'ব? এখন 1 লিটাৰত 1 বিঘা বাব পৰা যাব। 1 বিঘা বাব পৰা যাব ন? পিছে বৰ ধুনীয়া। এইখিনি বোৱা হ'ল ন? কাৰোবাক যদি দৰকাৰ হয় তেতিয়াহ'লে যোগাযোগ আমাৰ লগত কৰিব পাৰিব ন? যদি যোগাযোগ কাৰোবাক লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, তেতিয়া মই নম্বৰটো চেণ্ড কৰি দিম। পিছে বহুত ধুনীয়া সুবিধা ওলাইছে। মোক জ্বলাইছে ন? জ্বলাইছে। আপোনাক মই হাল বাই থকা দেখুৱাব যাম এতিয়া। এইডোখৰ এতিয়া বাই থকা হৈছে বৰ্তমান। এই ধুনীয়াকৈ খান্দিছে, চাওক আপোনালোকে কেনেকৈ ধৰণে পাব পৰা যায়, ইমান মজাকৈ খান্দিছে। এই আপোনালোকৰ পচন্দ মতে এই গাড়ীখন ল'ব পাৰিব। এই ডাঙৰ লতা পেটাৰ দৰেই খানে। আপোনালোকে পানীটো পাব পাৰিব, একো আপত্তি নাই। চলাই কেনেকুৱা লাগিছে? ভাল লাগিছে? ফ্ৰী লাগে ন? চব কিমান পানী হৈ থাকোঁতো বাব পৰা হৈছে। এখন হ'ল পথাৰ, হাল বাই থকা হৈছে পথাৰত। এনেকৈ আৰু অসমৰ খেতি পথাৰত সময়ত খেতি পথাৰ ছিজনত কৰিবলগীয়া হয়। ধুনীয়াকৈ খেতি কৰিব পাৰিব। ট্ৰেক্টৰখন কিমান দিন ৱাৰেণ্টি দিছে? 1 বছৰ। 1 বছৰ দিছে। কি বেয়া হ'লে মানে সহায় কৰি দিয়া হ'ব? ইঞ্জিনটো যদি হেৰি হয়, নেক্সট এখন নতুন এখন দিব গ্ৰান্টি 1 বছৰ। আৰু বাকী পাৰ্টবিলাক বিশেষ বেয়া হ'ব লগা নাই। ডাঙৰ ট্ৰেক্টৰ নিচিনাই এইটো ভাল যদি কিবা হয় সেইখিনিও ব্ৰেক দিব আৰু পেট্ৰলৰ পৰা চলে। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু